আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বঙাইগাঁও জিলাৰ কুকিলা মানিকপুৰ কীৰ্তনপাৰা আদি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত উৎসাহ উদ্দীপনাৰে সৰস্বতী পূজা পালন কৰি আহিছে। মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় ৰাধাকৃষ্ণ একাডেমী, মানাহ কনিষ্ঠ মহাবিদ্যালয়, কীৰ্তনপাৰা মডেল একাডেমী আদি কৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত হিন্দু মুছলমানে মিলি জাকজমকতাৰে পালন কৰিছে সৰস্বতী পূজা। নতুন নতুন সাজোন কাচোনেৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ ওচৰত আশীষ বিচাৰিছে ছাত্ৰ ছাত্ৰীয়ে। আটক ধুনীয়াকৈ সজাই তোলা বিদ্যালয়সমূহত পৰিপাটিকৈ আহিছে যুৱতী কিশোৰীসকল। নিউজ ডেস্ক ৰিপৰ্ট, KBC নিউজ আছাম। নমো নমঃ বেদ বেদাঙ্গ বেদান্ত বিদ্যাস্থানভ্য এস চন্দন পুষ্পাঞ্জলি ওম ঐং সৰস্বতী দৈবৈ নমঃ। প্ৰতি বছৰে ইয়াতে আয়োজন কৰি আহিছে আৰু এইবাৰ কৰোণাৰ ভাইৰাছৰ কাৰণে সুকীয়াকৈ পতা হৈছে। ইয়াত ছাৰ বাইদেউসকলে বহুত সহায় কৰিছে, ভাল লাগিছে। আৰু প্ৰত্যেক বছৰে এনেকৈ পতা হয়, পিছে এইবাৰ কৰোণা ভাইৰাছৰ কাৰণে অলপমান সুকীয়াকৈ পতা হৈছে সৰস্বতী পূজাটো। তথাপি মানে ভালে লাগিছে আৰু সৰস্বতী পূজা মানে বহুত ভাল লাগিছে। এইবাৰ প্ৰথমবাৰ আমি মানে কলেজত বহুত ভাল লাগিছে। আৰু বিগত বছৰৰ দৰে এইবুলিও আমাৰ মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় বাকৰিত আজি এটা সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু সকলো ছাত্ৰ ছাত্ৰী আজি সাজি কাচি আহিছে, বিশেষকৈ যুৱতীসকলে সাজি কাচি আহিছে আৰু আই সৰস্বতীক সেৱা জনাই তেওঁলোকৰ যাতে শিক্ষা জীৱন ভালে ভালে সফলভাৱে পাৰ হয় তাৰ বাবে সেৱা জনাই আশীৰ্বাদ বিচাৰিছে। আৰু সকলোৱে এটা হুলস্থুলীয়া পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ, আনন্দ মনেৰে হাঁহি মনেৰে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰী ইয়াতে আজি সমবেত হৈছে। আৰু ইয়াৰ লগত সমান্তৰালভাৱে আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলেও ইয়াতে আজি অংশগ্ৰহণ কৰিছোঁ। গতিকে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় যিটো এই যে এটা ধাৰাবাহিকতা ইয়াক অক্ষুণ্ণ ৰাখি এইবেলিও সফলভাৱে আচলতে সৰস্বতী পূজাখন ইয়াই মানিকপুৰ আঞ্চলিক মহাবিদ্যালয় বাকৰিত উদযাপন কৰা হৈছে।